আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম লগতে দেখুৱাম পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট আৰু পিএইচডিৰ এন্ট্ৰেন্স টেষ্টৰ এনসাৰ কি অৰ্থাৎ আপোনালোকে যেহেতু 26 তাৰিখে এন্ট্ৰেন্স এক্সাম দিলে সেই এন্ট্ৰেন্স এক্সামৰ কোৱেশ্চন পেপাৰ নিশ্চয় আপোনালোকৰ লগত আছে আৰু তাৰে যি এনসাৰ আপোনালোকে কৰিছিল আৰু এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন নদন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা তেওঁলোকে এনসাৰ কি দিছে গতিকে সেই অফিচিয়েল এনসাৰ কি মিলাই পেলাই আপোনালোকে যিখিনি এনসাৰ কৰি আহিছিল সেই এনসাৰখিনিৰ আপোনালোকে মাৰ্কছখিনি কাউন্ট কৰিব পাৰিব তাৰ কাৰণে ইতিমধ্যে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটিৰ পৰা এনসাৰ কি প্ৰকাশ কৰিছে লগতে সেই এনসাৰ কি মতে দিয়া আনসাৰ যদি আপোনাৰ লগত নিমিলে বা আপুনি সেই এনসাৰ কি থকা এনসাৰৰ সৈতে যদি একমত নহয় অৰ্থাৎ যদি এই এনসাৰ কিট কিবা ভুল আছে আপুনি তাতে ক্লেইম কৰিব পাৰে আৰু উপযুক্ত তথ্য প্ৰমাণ সহকাৰে আৰু তাৰ কাৰণে কি কৰিব লাগিব সেই বিষয়ে ইতিমধ্যে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা নোটিছ দিয়া হৈছে মই নোটিছখন আপোনালোকক দেখুৱাম লগতে আপোনালোকক এনসাৰ কিখিনিও দেখুৱাম কেনেকৈ ডাউনলোড কৰিব লাগিব সেয়াও মই জনাই দিম প্ৰথমতে ইয়াতে আপোনালোকে দেখা পাইছে নোটিফিকেশন ইয়াতে লিখিছে অৰ্থাৎ যিসকল কেণ্ডিডেটে ইতিমধ্যে পোষ্ট গ্ৰেজুৱেশ্যনৰ এন্ট্ৰেন্স এক্সাম দিলে আৰু ৰিসাৰ্চ এন্ট্ৰেন্স টেষ্ট দিলে তেওঁলোকে তেওঁলোকৰ যি কুৱেশ্চন পেপাৰৰ আনসাৰ কি হেয়া ইতিমধ্যে ৱেবসাইটত প্ৰকাশ কৰিছে মই ভিডিঅ'ৰ শেষলৈ দেখুৱাম সো সেইখন আপোনালোকে এনসাৰ কি চাব পাৰে আৰু এনসাৰ কি দিয়া এনসাৰৰ লগত যদি আপুনি সন্মত নহয় তেতিয়াহ'লে আপোনালোকে ক্লেইম কৰিব পাৰে আৰু ক্লেইমটো আপোনালোকে এখন গুগল ফৰ্মৰ জৰিয়তে কৰিব লাগিব ইয়াতে লিংকটো দিছে আপোনালোকে ডেসক্ৰিপচন বক্সতো লিংক পাই যাব সেই ফৰ্মৰ জৰিয়তে আপোনালোকে ক্লেইম কৰিব পাৰে আৰু ক্লেইম কৰাৰ লাষ্ট ডেট হ'ল 29 জুলাই অৰ্থাৎ দুদিন আপোনালোকক সময় দিছে আজি 27 আৰু পৰহি 28 আৰু 29 তিনিদিন সময় দিছে আপোনালোকে এই 29 ৰ ভিতৰত ক্লেইম কৰিব পাৰে আৰু 29 ৰ ভিতৰত যদি ক্লেইম নকৰে তেতিয়াহ'লে পিছত ক্লেইম কৰিব নোৱাৰিব আৰু যদি আনসাৰ কি আপুনি ক্লেইম কৰে যে যি কুমাৰ ভাস্কৰ বৰ্মাৰ পৰা যিটো আনসাৰ দিছে তাৰ লগত আপুনি সন্মত নহলে তেতিয়াহ'লে আপুনি যেটো আনসাৰ ভাবিছে সেই আনসাৰটো কোনখন কিতাপত আছে বা কোনখন ৰিসাৰ্চ পেপাৰত আছে তাৰ অথেন্টিক সোৰ্সটো আপুনি গুগল ফৰ্মৰ জৰিয়তে দিব লাগিব গতিকে এইখিনি ইয়াতে কোৱা হৈছে এতিয়া মই আপোনালোকক দেখুৱাম যে আপোনালোকে আনসাৰ কিটো কেনেকৈ ডাউনলোড কৰিব আপোনালোকে প্ৰথমতে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজৰ ৱেবসাইটত আহিব ইয়াতে আহিলে নোটিফিকেশন সেকশন দেখা পাব মই দেখুৱাই দিছো প্ৰথমতে আপোনালোকে যেতিয়া অফিচিয়েল ৱেবসাইট ভিজিট কৰিব ইয়াতে এনেকুৱা ইন্টাৰফেস আপোনালোকে পাব তো এনেকুৱা ইন্টাৰফেস পালে আপোনালোকে কি কৰিব অকনমান তললৈ আহিলে আপোনালোকে ইয়াতে নোটিফিকেশন এটো সাইডত দেখা পাইছে আৰু তলত দেখা পাইছে ভিউ অল তাতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স এক্সামিনেশ্যন আনসাৰ কি আৰু ৰিসাৰ্চ এন্ট্ৰেন্স আনসাৰ কি আপোনালোকে যেটো প্ৰয়োজন হে ডাউনলোড কৰিব মই প্ৰথমতে দেখুৱাইছো যে পিজিৰ যেটো আনসাৰ কি কেনেকৈ ডাউনলোড কৰিব তাৰ কাৰণে হেতু লাইনৰ ওপৰত ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত ইয়া চাওক আনসাৰ কিটো আহি গৈছে এয়া প্ৰথমতে আসামিছৰ আনসাৰ কি দিয়া আছে ইয়াতে কেনেকৈ চাব মই কৈ দিছো আনসাৰ কি 1 নম্বৰৰ আপোনাৰ C2 কাৰেক্ট হ'ব 2 নম্বৰত D কাৰেক্ট হ'ব 3 নম্বৰত A কাৰেক্ট হ'ব 4 নম্বৰত B কাৰেক্ট হ'ব এনেকৈ আপোনালোকে কাৰেক্ট আনসাৰ বিলাক ইয়াতে দিয়া হৈছে সো এইটোৰ সৈতে আপোনালোক কোৱেশ্চন পেপাৰত মিলাই ল'ব একেদৰে এডুকেশ্যনৰ পাব তাৰ পিছত ইয়াতে আপোনাৰ ফিলসফি পাব তাৰ পিছত পল সায়েন্সৰ পাব আপোনালোকে পল সায়েন্স বা পলিটিক্যাল সায়েন্স পাব তাৰ পিছত ইয়াতে সংস্কৃত সাহিত্য আছে তাৰ পিছত সো এইখিনি আপোনালোকে পাব ইয়াতে দেখাইছো ৰিসাৰ্চৰ যেটো আনসাৰ কি কেনেকৈ ডাউনলোড কৰিব তাৰ কাৰণে আপোনালোকে এই ৰিসাৰ্চ এন্ট্ৰেন্স আনসাৰ কিট ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ৰিসাৰ্চৰ যেটো আনসাৰ কি হেটা ডাউনলোড কৰিব পাৰিব লগতে মই আপোনালোকক এই আনসাৰ কি বিলাক মই ডেসক্ৰিপচন বক্সত টেলিগ্ৰামৰ লিংক পাব তাতে মই আপলোড কৰি দিম আপোনালোকে টেলিগ্ৰামৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ইয়াতে প্ৰথমে সৰ্বদৰ্শনৰ যেটো অফিচিয়েল আনসাৰ কি আপোনালোকে দেখা পাইছে তাৰ পিছত ইয়াতে সংস্কৃত বেদিক ষ্টাডিজৰ পাব সংস্কৃত সাহিত্য পাব তাৰ পিছত নায়াৰ পাব তাৰ পিছত আপোনালোকে ব্যাকৰণত পাব তাৰ পিছত আসামিছৰ পিএইচডিৰ অফিচিয়েল আনসাৰ কি পাব তাৰ পিছত এডুকেশ্যনৰ পাই যাব
তাৰপিছত ইয়াতে ফিল'চফি আছে এনেকৈ গোটেইবিলাক আপোনালোকে পাই যাব সো এইখিনি আপোনালোকে টেলিগ্ৰামৰ পৰা ডাউনলোড কৰিব পাৰিব তাৰ কাৰণে আপোনাৰ ডেসক্ৰিপচন বক্সত দিয়া টেলিগ্ৰামৰ যিকেইটা লিংক আছে সেইকেইটা লিংকত ক্লিক কৰি জয়েন কৰি লওক মই তাতে আপলোড কৰি দিম তাৰ পৰা আপোনালোকে আপোনালোকৰ এই আনসাৰ কিবিলাক ডাউনলোড কৰিব লাগিব লগতে এই বিষয়ে যদি আপুনি কিবা মোক জনাবলগীয়া আছে বা মোৰ সৈতে কথা পাতিবলগীয়া আছে বা এডমিশনৰ মতে কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে নিশ্চিতভাৱে কমেন্ট বক্সত কমেন্ট কৰি জনাওক মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ইয়াৰ পিছতো যদি মোৰ সৈতে ব্যক্তিগতভাৱে যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ডেসক্ৰিপচন বক্সত দিয়া একাউণ্টসমূহত ক্লিক কৰিব মোৰ সোশ্যাল মিডিয়া আইডিসমূহৰ লিংকবিলাক তাতে পাব সো তাতে যোৱাৰ পিছত প্ৰথমতে মোলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াব নহলে মোক ফলো কৰি ল'ব তাৰ পিছতহে মেছেজ দিব নহলে মই মেছেজবিলাক নাপাম সো এইখিনি আজিৰ ভিডিঅ'ত ক'বলগীয়া আছিল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ